আমাৰ বহু সময়ত ৰাইজে ইয়াত মানে এক্সিডেণ্ট হ'ব লগা হৈছে, কাৰোবাৰ হাত ভৰি ভাঙিব লগা হৈছে, সেইবিলাক লাহে লাহেকৈ নিৰ্মাণ কৰিব লাগিব। UPPL চৰকাৰৰ এটাই উদ্দেশ্য কি আমাৰ বিটিআৰ অঞ্চলত বসবাস কৰা যি ৩৫ লক্ষ জনসাধাৰণ আছে সবে সমমৰ্যাদা সম অধিকাৰ পাব লাগিব। সকলো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ প্ৰাপ্য যিটো অধিকাৰ সেইটো পাব লাগিব। আৰু ইয়াৰ লগতে গ্ৰাম্য অঞ্চলত আমাৰ মানুহৰ জীৱনৰ মানদণ্ডটো ওপৰত লৈ পেলাই সদায় জীয়াই থাকিব পাৰিব লাগিব। ইয়াত বহুত লিডাৰ আহিছে গৈছে, MLA আহিছে গৈছে, মন্ত্ৰী আহিছে গৈছে, কিন্তু আজিলৈকে বহুখিনি কাম আজিলৈকে হোৱা নাই। তো সেইকাৰণে আজি এইখন ৰাস্তা পাই আমাৰ ৰাইজে নথৈ সুখী হৈছে। মই এইটো গম পাইছোঁ কথা পতাৰ পৰা। এতিয়া শ্ৰোতা ৰাইজ যে বিজনী অঞ্চল বহুত আগবাঢ়ি যাবলৈ গৈ আছে। কেইদিনমান আগতে ইয়াতে নাৰ্ছিং কলেজ এখন উদ্বোধন কৰা হৈছে। এই বিজনীত আমাৰ চাই চেণ্টাৰ এটা হ'ব, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া, য'ত আমাৰ ল'ৰা ছোৱালীবিলাকে ইয়াত শিক্ষাৰ স্পৰ্টছৰ আমাৰ খেল ধেমালিৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। আৰু নেশ্যনেল লেভেলৰ ইণ্টাৰনেশ্যনেল লেভেলৰ খেলুৱৈ এই আমাৰ বিজনী অঞ্চলৰ পৰা প্ৰডাক্ট হ'ব। খেতিয়কসকলৰ বিভিন্ন আজি যিটো প্ৰডাক্ট আছে এই প্ৰডাক্টবিলাক প্ৰিজাৰ্ভ কৰাৰ কাৰণে বিজনীত এটা সুন্দৰ এটা কোল্ড ষ্টৰেজ এটা স্থাপন কৰা হ'ব। ইয়াৰ বাহিৰেও এটা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী এটা ইয়াত স্থাপন কৰা হ'ব। তেনেকুৱা বহুত আঁচনি বিজনী অঞ্চলৰ কাৰণে লোৱা হৈছে। শ্ৰদ্ধা ৰাইজ, আমাক এতিয়া এটা ভাল পৰিৱেশ লাগে। দীৰ্ঘদিন ধৰি ইয়াত বিভিন্ন হিংসা হ'ল, হত্যা হ'ল, উগ্ৰপন্থী সমস্যা আছিলে। এই গোটেই সমস্যাবিলাক লাহে 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 দূৰ হৈ গ'ল। আৰু এতিয়া আমি চবেই বিচাৰিছোঁ শান্তি সম্প্ৰীতি ঐক্যতাৰে সমাজখন আগুৱাই যাব লাগে। বহুত ৰাইজৰ ওচৰত প্ৰশ্ন আছে যে আমি মাটি বাৰীৰ অধিকাৰ পাম নে নাপাম। আজি মাটি বাৰীৰ অধিকাৰ ইতিমধ্যে আপোনালোকে পাই গ'ল। আমি যেনেকৈ কৈছিলোঁ তেনেকৈয়ে UPPL চৰকাৰ গঠন কৰাৰ এমাহৰ ভিতৰতে ৫,৭০০ মানুহক ভূমিৰ পাট্টা দিয়া হৈছে। আৰু অতি শীঘ্ৰে আমি ১১,০০০ ভূমিৰ পাট্টা দিবলৈ গৈ আছোঁ। আৰু এবছৰৰ ভিতৰত ১ লাখ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ লোকক যিসকলে ভূমিহীন হৈ আছে তেখেতসকলক ভূমি পাট্টা দিবলৈ গৈ আছোঁ। আৰু যিসকলৰ ভূমি ট্ৰেন্সফাৰ হোৱা নাই, দেউতাকৰ নামত আছে পুতেকৰ নামত হোৱা নাই, এইবিলাক ট্ৰেন্সফাৰ কৰিব পৰা ব্যৱস্থা কৰিবলৈ গৈ আছোঁ। এইটো সপ্তাহৰ ভিতৰতে যিটো আমাৰ আছে সাব ডিভিজন লেভেল লেণ্ড এডভাইজাৰী কমিটি, য'ত নেকি ভূমিৰ পাট্টা ভূমি ট্ৰেন্সফাৰ চব এইবিলাক পাছ কৰা হয়, এই কমিটিখন গঠন কৰি দিয়া হ'ব। আৰু সেই কমিটিত অকল বড়ো নহয়, বড়োৰ লগতে ইয়াত বঙালী, মাইনৰিটি, ৰাজবংশী সকলো জনগোষ্ঠী এই কমিটিত লোৱা হ'ব। আৰু নিজৰ নিজৰ ভূমিৰ সমস্যা যাতে চবে সমাধান কৰিব পাৰে এই ব্যৱস্থাখিনি কৰি দিয়া হ'ব। আমাৰ খেতিয়কসকলৰ কাৰণে প্ৰত্যেকটো ব্লকত আমি কাষ্টম হায়াৰিং ফাৰ্ম মেচিনাৰী বেংক এটা বনাব বিচাৰিছোঁ। আমাৰ খেতিয়ক যুৱকসকলে খেতিত নাযায়, এইকাৰণে খেতি কৰিবলৈ ট্ৰেক্টৰ, ধান কটা মেচিন, ধান ৰোৱা মেচিন সকলো আনি দিব বিচাৰিছোঁ, যাতে কম সময়ৰ ভিতৰতে আপোনাৰ খেতিৰ কামটো আপুনি উঠাব পাৰে। সেইখিনি ব্যৱস্থা আমি কৰি দিব বিচাৰিছোঁ। দুখীয়াসকলৰ কাৰণে যিসকলৰ উজ্জ্বলা গেছ চিলিণ্ডাৰ আছে সেইসকলক এখন এখন কুকাৰ দিয়াৰ কাৰণে এটা চিন্তা কৰা হৈছে। যোৱা চৰকাৰৰ সময়ত খুটা কম্বল কৰি শেষ কৰিলে। আমি এইবাৰ ঠিক কৰিছোঁ PNRDৰ দ্বাৰা যিমানখিনি দুখীয়া মানুহ আজি প্লাষ্টিকৰ ঘৰ আছে তেখেতসকলক টিংপাত দিয়াৰ কাৰণে ইতিমধ্যে আঁচনি লোৱা হৈছে। যিসকলে আজি খৰি বেছি খাইছে, হাজিৰা কৰিছে খাইছে, এইসকলক প্ৰথমবাৰৰ কাৰণে 50,000 মানুহক কিছু অনুদান দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আমি 100খন ই-ৰিক্সা দিবলৈ ওলাইছোঁ। বায়'ফক আপোনালোকে জানে আজিকালি মাছ পালন কৰে, তেনেকুৱা 1 লাখকৈ আমি 120 জনক মাছ পালন কৰাৰ এটা নতুন পদ্ধতিত আমি গ্ৰেণ্ট দিবলৈ বিচাৰিছোঁ। 4টা ডিষ্ট্ৰিক্টত 4টা ফিড মিল মানে আমাৰ পশু খাদ্য, মাছৰ খাদ্য, গৰুৰ খাদ্য, বিভিন্ন খাদ্যবিলাক তৈয়াৰ কৰাৰ কাৰণে আমি 4টাকৈ ফিড মিলৰ কাৰণে 10 লাখ টকা আবণ্টন দিব ইতিমধ্যে আমি ঠিক কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, এই চৰকাৰখন সম্পূৰ্ণ ৰাইজৰ চৰকাৰ, ৰাইজৰ উন্নয়নৰ কাম কৰা চৰকাৰ, ৰাইজৰ দুখ দুৰ্যোগ দূৰ কৰা চৰকাৰ। গতিকে এতিয়া আপোনালোকে আৰু চিন্তা কৰিব লগা নাই। নতুন এটা চৰকাৰ আহিছে যিয়ে নেকি সদায় ৰাইজৰ লগত থাকিব। সেইকাৰণে আগন্তুক যিটো সময় আহিছে আপোনালোকেও বিবেচনা কৰক, ঐক্যভাৱে আমি আগবাঢ়ি যাব লাগিব। বহুত দল আহিব যাব, কিছুমানে জাতিগত কথা ক'ব, কিছুমানে ধৰ্মৰ কথা ক'ব, কিছুমানে ভয় খুৱাব, বিভিন্ন কথা ক'ব। কিন্তু UPPL সকলো জাতি জনগোষ্ঠীক আঁকোৱালি লৈ আগবাঢ়ি যাবৰ কাৰণে আমি ৰাজনীতি কৰিছোঁ। গতিকে আপোনালোকৰ আশীষ আৰু আশীৰ্বাদ থাকিলে অনাগত দিনত
বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক আগবাঢ়ি লৈ যাবলৈ সক্ষম হ'ম মই এইখিনি কথাই কৈছোঁ পদক্ষেপত পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু কোনো এতিয়া ভয় কৰিব লগা নাই সবৰে নিৰাপত্তা আহি গৈছে শান্তি আহি গৈছে একেলগে আমি আগবাঢ়ি যাম এইখিনি কথাই কৈ আজি এই শুভ উদ্বোধনৰ কাম অতি শীঘ্ৰে এই কাম আৰম্ভ হ'ব এইখিনি কথাই কৈ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ